ও দোষ কি হয়েছে কিয়া কান্দি আছ তই কি হয়েছে তোর কিনো কম মোৰ দুখৰ কথা দোস্ত যিজন মানুহে মোক জন্ম দিছে আৰু যিজন মানুহে মোক সৰুৰ পৰা ডাঙৰ দীঘল কৰিছে সেইজন মানুহ আজি মৰিব ওলাইছে বে কি হৈছিল মানে কেনেকৈ কি হ'ল ডাক্তৰে কৈছে মোৰ দেউতাৰ দুটা কিডনি ফেইল আৰু যদি মই আজি অপাৰেশ্যন নকৰোঁ তেতিয়াহ'লে আজি দেউতাক মই বচাব নোৱাৰিম হা কি ক তই হ'ব নাকান্দবি তাৰমানে মই তাৰমানে ইদিনা লটাৰী কাটিছিলোঁ হা কাটাৰ পিছত মই লটাৰীত মোৰ দুটা পেজ লাগছে কি ক তই আছে মোৰ তাত মই দি আছোঁ বিক্রি করে আমার দেউতার চিকিৎসা করলে ভালো হবে আমার দেউতার চিকিৎসা করবা হ্যাঁ দুটারি দোস্ত তোর এই উপকারের কথা মই কেতিয়াও পাহৰিব নোৱাৰিম দোস্ত মই নিমে গলত কি আছে স্যার হ্যাঁ মই নিম তোক দি যাও নাই নহয় দেউতা দুয়োৰে হলেও তোক দি যাও নাই মোক দি দিছে ভাগাম দুয়ো ভাগালি কাম হ'ব নেকি মোক দিবাই লাগবো তোক নেদা মোক দি গেছি মই আকলাই নিম নহয় তই ক'ত যা দিবা লাগবো তোক দি যাও নাই নহয় মোক দি গেছি নহয় এইটো নহয় এইটো কথা কিমান দিন হ'ল আজি ভাগামে দুয়ো দিবাই লাগবো আজি তই চাই দো চাই কিয় হও তোক দি যাও নাই মোক দি দেউতা দুয়ো ভাগাম আজি মোক দি গেছি কিয় ভগাম এই তই ক'ত যা এতে ৰ খাই দো আফাল মাৰি দিম ধৰি গেল কি আফাল মাৰি দিবি তই মোৰ ডাঙৰ নহয় না দিবাই লাগবো আজি তই দিবা লাগবো দুয়ো ভগাম দেউতা দুয়ো তাৰমানে আমাৰ দেউতা মৰাৰ আগতে দেউতাৰ সম্পত্তি মোক দি গেছি দি গেলি ই আৰু কৈ আছে তাক দিব লাগে বোলে মই তাক কিয় দিম তাক কিয় নেদা তই কি হ'ল ঘটনাটো মোক দি গেছি মই তাক কিয় দিম মোক দি গেছি তোক কি লাগে এটা তই কচোন কি লাগে তোক দেউতাই তাৰ মানে কিবা সম্পত্তি থৈ গেছি তাক দি গেছি মই সৰু আছিলো আৰু দি গেছি এতিয়া দুয়ো ভগাবা লাগবো বস্তুটো কি আপোনাক কিয় লাগে আৰে মই পুলিচৰ মানুহ গম পোৱা নাই নেকি কি আছে এইটো গুলিয়াই দিম ইতে অ কি লাগে এইটো মানলি মৰি যা আমাৰ কি বস্তু কি আছে সেইটো ক আপোনাক কিয় লাগে আৰে মোক কিয় লাগে মই পুলিচৰ মানুহ গুলিয়াই দিম ইতে ক কি বস্তু ক ভালকে ক দেউতাই তাৰ বোলে এক বস্তা পেজ থৈ গেছি কি পিয়াজ এই হাবিলাৰ ইহঁতৰ ঘৰত অবৈধ পিয়াজ আছে ইহঁতক দুকে এৰেষ্ট কৰ আৰু পিয়াজ বস্তা আমাৰ ঘৰত নিয়াৰ ব্যৱস্থা কৰ বুজিছা নাই ঠিক আছে ইহঁতক দুকে সোনকালে এৰেষ্ট কৰ মই গাড়ী পঠাই দি আছোঁ থানাৰ পৰা আৰু মই বাইক লৈ যাই আছোঁ এৰি দে কি এইটো ইহঁতক পিয়াজৰ কথা 2 লাখ টকাৰ চেক পঠাই দিছোঁ আপোনাক আপুনি এইটো ওলাই ল'ব মই মেনেজাৰক কৈছোঁ মই ছাৰ ইমান ডাঙৰ কোম্পানী সৰু সুৰা কিবা এটা চাকৰি দিব নেকি কোন তই মোক চিনি পোৱা নাই তোক নুৰুল কোন নুৰুল এই তোৰ দেউতাৰ অপাৰেশ্যন টাইমত যে দেউতাৰ পেজ দিছিলোঁ মনত আছে না চিনি পাইছা চিনি পাইছোঁ তো কি হ'ল মইতো কোম্পানীত চাকৰিটো নহ'ব ভাই ধনী কেনেকৈ হ'লি কোম্পানী দিলি পুৰা মই ধনী হ'লোঁ কেনেকৈ শুন তই যে মোৰ দেউতাৰ অপাৰেশ্যনৰ সময়ত দুটা পিয়াজ দিছিলি পিয়াজ দিয়াৰ সময়ত এটা পিয়াজ বিক্ৰী কৰি কিনে মই দেউতাৰ অপাৰেশ্যন কৰিলোঁ আৰু এটা পিয়াজ বিক্ৰী কৰি কিনে মই এই ডাঙৰ কোম্পানীটো দিছোঁ এতিয়া মই অসম ভিতৰত নম্বৰ 1 ধনী মানুহ ঠিক আছে এতিয়া মই কৰোৰপতি এতিয়া মোক লগত কোনেও নৰে এতিয়া তোক মই চিনি নাপাওঁ ভাই তোৰ পৰা যা মোৰ কমত কোনো চাকৰি নাই তোৰ পৰা যা ভাই মোক ডিষ্টাৰ্ব নকৰিবি মই ফোনত বিজি আছোঁ যা চাওক ৰাইজ আপোনালোকে কাকো সহায় নকৰিব সহায় কৰিলে মোৰ নিচিনা হ'ব আৰু সহায় কৰিলে অলপ মানুহ চাই চিন্তি কৰিব নহ'লে বিপদ হ'ব পাৰে এনেকুৱা ফাল্টু মানুহৰ লগত সহায় কৰিবই নালাগে বহুত ডাঙৰ ধনী মই বহুত ধনী মানুহ কাট
তই ইমান ডাঙৰ মানুহ কেনেকে হলি